এতিয়া পুনৰ কৰিব লাগিব NRC। গাজা পেলেষ্টাইনৰ দৰে পৰিৱেশ হৈছে আমাৰ অসমত। নমস্কাৰ, নিউজ অসম বাৰ্তা ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক পুনৰতম স্বাগতম জনাইছোঁ। আজি খবৰকেইটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈকে চাই যাব। মুছলমানে সত্যৰ কাৰণে প্ৰতিবাদ কৰিছে। প্ৰয়োজনত বছৰ বছৰ ধৰি জেল কাটিব মুছলমানে। উচ্ছেদ কোনোপধ্যেই মানি নলয় মুছলমানে। গাজা পেলেষ্টাইনৰ দৰে পৰিৱেশ হৈছে আমাৰ অসমত। কিয়নো ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক চৰকাৰে। বিজেপি চৰকাৰে মিয়াৰ নামত কৰি থকা ৰাজনীতি বন্ধ কৰক। উচ্ছেদিত পৰিয়ালক পট্টা ভূমিত সংস্থাপন নিদিয়া পৰ্যন্ত অব্যাহত থাকিব এই প্ৰতিবাদ। উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী সমদল। চৰকাৰে প্ৰত্যাহ্বান জনাই সংখ্যালঘুৱে কৰি জংগী আন্দোলন। মিয়া পৰিষদৰ প্ৰতিবাদত কঁপি উঠিল ৰাজ্য। উচ্ছেদৰ বিৰুদ্ধে ৫,০০০ সংখ্যালঘু গৰ্জন। মুছলমানে সত্যৰ কাৰণে প্ৰতিবাদ কৰিছে। প্ৰয়োজনত বছৰ বছৰ ধৰি জেল খাটিব মুছলমানে। আমি আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰলৈ। কোনে কোনে পাব চৰকাৰী ধন? কিয়নো গছপুলি ৰোৱা মহিলা শীঘ্ৰেই লাভ কৰিব চৰকাৰী ধন। সমষ্টি ভিত্তিত প্ৰকাশ পালে তালিকা। কোনে কোনে লাভ কৰিব উদ্যমিতা আঁচনিৰ চৰকাৰী ধন। শীঘ্ৰেই সকলো মহিলাই লাভ কৰিব 10,০০০কৈ টকা। আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব চৰকাৰৰ 10,০০০ টকা। প্ৰকাশ পালে সমষ্টি ভিত্তিক ধন বিতৰণ দিন। আগষ্ট মাহত নলবাৰী জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী 10,০০০কৈ টকা। সমষ্টি ভিত্তিক ধন বিতৰণ দিন ঘোষণা কৰা হৈছে চৰকাৰৰ। গছপুলি ৰোৱা মহিলাই শীঘ্ৰেই লাভ কৰিব চৰকাৰী 10,০০০কৈ টকা।